Itu mana polisi? Ki bawa? Ya mana ni macam? Iya. Nanti baru datang mana polisi? Ki kau bhai? Kor manu? Sini bese na? Napa sini? Josu. So, ya di so. Si সব গেলে গাঁৱত তাৰমানে যতি যতি মানুহ ফেল থৈ যাওঁ আছে মাৰি কৈ দে মানুহ দাদা এই আমাৰ গাঁৱৰ এই হিমুৰুৰ ও ইয়াৰ মানুহটো কল পানীৰ পৰা সাইড কৰছ দে দেছিল এই ধৰা থৰ এই অলপ সৰফ থবি হাত ইজি হয় এই সব বলেন সদু মানুষ জিয়া আছে ও হর তো থর জিয়া আছে মানুষ জিয়া আছে ইয়া চিনি বনা ওরে এই ফুললেনো ওর মানুহ আহিলে গেলে তো ও এইটোৱে নেকি ফ'ৰ লেন মই ইয়াৰ ভণ্টিক চিনি পাচোন ইমান বেয়াকৈ মাৰিছে দেহৰ প্ৰত্যেক দল হাদ্দে ভাঙি গৈছে তথাপিও জীয়াই আছে নিশ্চয় কোনোবা যোদ্ধাই হলেন আজ 3 মাহ হৈ গ'ল ইয়াৰ মাত নাই হলেন মই ক'ত আছো ভালকৈ থাকা অলপ ভালকৈ থাকা ঐ হলেন ভালে আছ তই আছো কাপোৰটো পিন্ধি লৈছ তই লাহে অকণমান খোজকাঢ় লাহে ভালকৈ হাৰিবলৈ নহ'ব নহয় চেষ্টা কৰা লাহে ফলে আহিছ নেকি ফলে তোমাক যে মই সেইদিনা নদীৰ পৰা লৈ আহিলো তোমাক কোনে মাৰি তাত পেলাই থৈছিল সিদিনাৰ ঘটনাটো কওঁ শুনক দাদা ক'ত হা তুমি কামত যাবৰ হ'ল মই আছো ৰবা বাথৰুমত তেন্তে মই কলেজলৈ যাওঁ তুমি ভাতকেইটা বাঢ়ি খাবা তেন্তে তুমি যোৱা মই ভাতকেইটা বাঢ়ি খাম বিনাশ আহা বহা বিনাশ বহাতে মই ভাতকেইটা বাঢ়ি খাওঁ পল্লৱী কলেজ যাবা চাগে ভালদৰে যাবা যাম দে তুমি ক'ব নালাগে দাদা থাকিলে তুমি মাতিবই নোৱাৰা এতিয়া আকৌ মৰম দেখি লাভ নাই নিজৰ হ'বলগীয়া মানুহজনীৰ আগত মৰম নেদেখুৱাই কাৰ আগত দেখুৱাম ন মই যাওঁ তোৰ লগত ফকতে লেকচাৰ মাৰি মোৰ কাম নাই বল দেৰি হৈছে সোনকাল যাওঁ তোৰ সদায় দেৰি হয় তোক সদায় ৰখিব লাগে মই বল তই কি অকল কামতে আহ মই জানো ছোৱালী ৰ ঐ বুঢ়বা কেনেকা কৰি ছোৱালীক জকাই নেকি ছোৱালীক মিঠা সুৰত ক'ব লাগিব তোমালোক কোন কিয় কৰিছে মোক ৰাস্তাত মোক যাবলৈ দে যাবা ৰবা বস্তে তোমাক ভাল পায় এইপাত কি দেখিছা কান্তলিয়া দিম বল যা বল বস ইয়াত থাকিলে মাৰ খাব লাগিব বল
আহিছে মোক চিনি পোৱা নাই চাকা লাগা আজিকালি ক'ত থকা দেখা নাপাচোন আরে আমি বিজি ম্যান চাকা লাগা এও আৰু কোন আরে ভাই মই চাকা ই লাকা সেইভাবে আমাক সকলোৱে মাতে চাকা এন লাকা মই ভাবছিলো তহঁতে চাকা লাগা দুইজন নহয় একজন বুলি ভাবছিলো আজিহে গম পালো তহঁতে দুইজন তহঁতে দুইজনে গাঁওখন খালি যা অ ৰচোন আৰু এটা কথা অলপ আগতে এটা ছোৱালী গল কলেজৰ ড্ৰেছত এইটো চিনি পোৱা না চিনি পাও সেইটো এটা ফোর লাইনের বইনা কস শুনে দি সেইটো এটা আমার দূরে যাও দে আমি যাও দে হ্যাঁ ঐ ৰ বাইক আনছো মোৰ লগত যাব পাৰিবি দে তে ঐ ফুললে তই এনেকে কিয় থাকা অলপ ভালকে থাকিব লাগে আমাক দেখা নাই মইতো ভালকৈ থাকো আৰু কি ভালকৈ থাকিম তই মোক দেখা নাই মই কেনেকে থাকো মোৰ দৰকে থাকিবিছো হেণ্ডসাম হৈ অবিনাশ কাক কৈছা তুমি ভালকৈ থকাৰ কথা মই দাদাক কৈ কৈ ভাগৰি গৈছো তোমালোক দুইটা মনে মনে থাকিবিনে অবিনাশ তইতো জানাই ঘৰখনত আমি দুটাই মানুহ তাইক পঢ়োৱাৰ বাবে মই কিমান কষ্ট কৰোঁ যদি মই ভাল কানি কাপোৰ পিন্ধো তাইক কেনেকৈ পঢ়োৱাম হ'ব দে তোৰ দুখৰ পাতনি মেলিব নালাগে পৰহি দিনা মই কলেজৰ পৰা সকলোৱে যাম কোনোবা এটা গ'লে হ'ল হ'ব দে যাম দে তই টিউচনৰ পৰা আহিছা নহয় বেগটো থৈ হাত ভৰি ধুই আহ মাইনা তুমি ইয়ালৈ আহিছা যে কাৰণটো কি মই এটা কাম বিচাৰি আছো মানে চাকৰি কি তুমি চাকৰি কৰিবা মানে মোক মানুহজনে ইয়ালৈ মাতিছে সেইকাৰণে মই আহিছো অ হয় নেকি মাইনা দাদা তুমি আৰু কিমান কষ্ট কৰিবা মোকো কিবা এটা কৰিব দে অ মানে আমাৰ সৰু ছোৱালীজনী ডাঙৰ হ'ল দাদা মইতো সৰু হৈ থকা নাই মই কলেজত পঢ়ি আছো দুদিন পিছত বিয়া পাছ কৰিম মইতো সৰু হৈ থকা নাই ন মাইনা মই তোমাক এটা কথা কওঁ মই জানো তুমি যে অবিনাশক ভাল পোৱা সি ল'ৰাটো বেয়া নহয় ইছ দাদা লাজু নাই এইবোৰ কথা ৰাস্তাত পাতিব আহিছা বল বাহ ইমান ধুনীয়া ছোৱালী ইমান সাজি কাছে কলৈ যোৱা আমাকো নিবা নেকি লগত ঐ আমাকো নিবা নেকি লগত দাদা তুমি সিহঁতক একো ক'ব নোৱাৰিলা বাটৰ কুকুৰে ভুকিছে ভুকিবলৈ দিয়া আমাৰ বলা দাদা তুমি অলপমান দেখা ন মানুহজনক লগ কৰি আহা দাদা আজি কামটো নহ'ল কালি মাতিছে বলা কালি মই নাহো অভিৰ লগতে আহিবা বলকা আজি চাকাক দেখা নাই এই নাই কালি আমি ফুৰিব গেলো বহুত বস্তু খালো না এটা হাগা আজি ঘৰতে আছে মানুহ মাৰিব দিছে যে ভালা মাহা দিবে নাপলাৰ মাটি মানুহ মৰবুতে বেলেগ মাটি বিচাৰি নাপলা পোহা মাৰা আৰু লাকাধু কি কৰিছা বহিছো কি কৰিবি ৰাস্তাৰে গেটে কিয় যি ৰাস্তা তাতে আহিছো মাৰা মাহা দিছি মানুহ মৰবুতে খান পাচ্ছি মানুহ মাৰা পোহা মাৰা আৰু লাকা কথা কৈছে বাপৰে বাপ কাৰ দোকান মাথা কৈছে শুব আছে তোক সুৰেনুৰ সেইবিলাক দিছো লাইন চাইন ক'ত মাৰি চাই পিছে লাইন মানে মই মাৰা নাই ইচা ইচৰা ফুল লাইন বনাব দে যাও দে তুমি দূরে দিন ভাই লাগি থাক আমার ছোকরা খারাপ না কে থাকবো আপনি পৰলবি আজি যে ফুল লাইন আহিলে কাৰণটো কি নাজানো তুমিতো দাদাৰ কথা পাতি থাকিবা নে মোক কিবা ক'ব লগা আছে ক'ব লগাতো বহুত আছে
আছে ক'বলৈ বহুত কথা আছে কিন্তু তুমি যে কাষত থাকিলে মই সকলো কথা পাহৰি যাম ইছ এৰি দে কোনোবা দেখিব দেখিলে দেখক মই তোক ভালহে পাওঁ তাতেনো কি হ'ল হয় তোমাক মই ভাল পাওঁ কিন্তু তোমাৰ দৰে মই ইমান ভয়াতুৰ নহয় মই কি ভয়টোৰ মই তোক ভালহে পাওঁ ভাল পোৱাটো কিবা ভয়টোৰৰ কাম নেকি অলপ ৰবাচোন তুমি যে ভয়তুৰে নহয় ইমান দিন দাদাক কিয় কোৱা নাই ফুললেনটো মোৰ বন্ধু হয় বন্ধুৰ ভনীয়েকৰ লগত প্ৰেম কৰি আছে অলপতো ভয় লাগিবই ন তুমিতো দম মাৰি কৈছা শুন কম দে এইবাৰ ফুললেণ্ডক মই ভনী যোৱাই বুলি বলা হ'ব দিয়া চিনিৰাম ইমান চেনি খাব নালাগে ঐ ভণ্টি আজি দেখোন বডিগাৰ্ড বেলেগ আকৌ দিবা নেকি অকলে অকলে ৰোমাঞ্চ কৰিবলৈ হাতত ধৰি ভণ্টি এই কুকুৰ কি কৈছ তহঁতে ঐ তই কাক কুকুৰ বুলি কৈছ তহঁতক কাক কৈছ খতম কৰি দিম বাছা যদি তহঁতৰ দেহত শক্তি আছে ঐ কাজিয়া নকৰিবি কৰিব হাত দিছে না নকৰিবি বল ঐ ভাই পলাল শত্ৰু মই কামত যোৱা দেৰি হৈছে হেৰি এটা কথা আছে বাছা কি তোৰ বইনেৰে এটা ধমৰাৰ লগত বাইকৰ পিছত ঘূৰি আছে বাছা ডাঙৰ কি বইনেৰে হালকাৰ কি যাব যা কোনবাই দিনা কোনবাই চিলে উৰুৱাই দিব যা কোনবাই এ নহয় কি মোৰ লগ অভি ইয়ে অভি লগ যিটো দেখা পাছো হে লগ আনকাই নুঘূৰে যা বইনেৰে জানকাই ধৰিব বাইকখান পিছফালে বা যা তই গম পাবি যা এতিয়া যা বইনেৰে পালছি যাব যা কোনবা দিনা হেল্ল' অ বিনাশ আজি তুমি মোক নিবানে নাহা নেকি ৰবাচোন মই অলপ দেৰিকৈ কল কৰি আছো ছোৱালী আজিতো তোৰ দুইটা বডিগাৰ্ডে নাই আজি কোনে বচাব তোক আমাৰ হাতৰ পৰা কি কৰিবি তহঁতে ঐ ছোৱালী কি কৰিম চাই ল না তই বাৰু লাকা ধৰ আজি ইমান দেৰি হ'ল ভণ্টি আহি নাপালে নে অভিৰ লগতে গ'ল সিহঁতৰো প্ৰেম মই কিজানি গমেই নাপাওঁ অবিনাশেও মোৰ পৰা লুকাই কি হ'ব ভাত বনাই দিয়া না মা সপোন হেৰালে কেনিবা বিচাৰি দিয়া না মই শুব পৰা নাই অবি তহঁত আহিছা তহঁত মানে পল্লৱীটো মোৰ লগত যোৱা নাই তাই কল কৰিম বুলিহে কৈছিল মোক 5টা বাজি গ'ল এতিয়ালৈ অহা নাই বলাচোন বিচাৰি যাওক অ ফুললেন ইমান ৰাতি হ'ল বিচাৰি পোৱা নাই 9টা বাজিল ক'ত বা গেল তাই ক'ত বেগাল তাকেইতো অলপ আগলৈ লৈ যাওঁ নেকি মোৰ বহুত চিন্তা হৈ গৈছে ভাই অলপ আগলৈ লৈ যাওঁ দা ছোৱালী এজনী দেখিছিলে নেকি ছোৱালী মানে কি ছোৱালী বা এইটো চাই ল এইটো পল্লৱী আপুনি কেনেকৈ চিনি পায় মানে তেওঁ মোৰ ওচৰত এটা কাম বিচাৰি আহিছিলোঁ মই মাতিছিলোঁ পৰহি তেওঁক কামটো হৈছে তেওঁৰ টেনশ্যন ল'ব নালাগে তোমালোকে মই চিনি পাওঁ হৈছে মানে তেওঁক কালিৰ পৰা বিচাৰিয়ে পোৱা নাই ৰ'বা কালিতো মোৰ পৰা গুচি গৈছে তেওঁ হয় নেকি হয় এটা কাম কৰিবা আপোনাৰ নাম্বাৰটো দি দিয়ে মোৰ নাম্বাৰটো লৈ ল কিবা বিপদ হ'লে ফোন কৰিবা মোক যাব নালাগে ঠিক আছে ফোন কৰিবা কিন্তু বিপদ হ'লে কৈ দিবা তেওঁৰ কামটো হৈছে বুলি যাবা
গৈছিলি তই পল্লৱী ক'ত গৈছিলি তই মুখেৰে নামত যে কিয় কান্দি আছা তই কি হ'ল পল্লৱী কি হৈছে তোৰ মুখেৰে মতা নাই যে তই ৰবা মই ফুলৰাণীক ফোন কৰ হেল্ল' তই ফুলৰাণ ক'ত আছা তই ইয়ালৈ আহা তাড়াতাড়ি পল্লৱীক পাইছোঁ মই তাড়াতাড়ি আহা ভণ্টি তাতে আছে নেকি ৰবা অবিনাশ সিহঁতে মোৰ জীৱনটো ধ্বংস কৰিলে মোৰ আৰু জীয়াই থকাৰ ইচ্ছা নাই ভণ্টি তোৰ কি হৈছে তই কালিৰ পৰা ঘৰত যোৱা নাই যে নাই দাদা নাই মোৰ একো হোৱা নাই সিদিনা যে লগ পাইছিলোঁ সিহঁতে মোৰ জীৱনটো ধ্বংস কৰি পেলালে আৰু মই জীয়াই থকাৰ কেতিয়াও ইচ্ছা নাই দাদা পল্লৱী ভণ্টি পল্লৱী তই মোক এৰি ক'ত গুচি গলি পল্লৱী মই সিহঁতক খুদাই নেৰো আজি ক'ত আছা এনেকুৱা ছোৱালী আৰু এজনী পালি ভাল আছিল পঢ়লেনো আমাক কি কৰিব সিটো এজন হাজিৰা কৰা তোৰ লগৰটো কৈ কোন বে মই তই নেকি কাক মাৰিছ বে পঢ়লেন দেখোন অভি তোৰ কি হ'ল বন্ধু মই ইহঁতক মাৰিব নোৱাৰিলো বন্ধু তুমি ইহঁতক মাৰিব লাগিব আৰু বন্ধু তুমি যুদ্ধ হ'ব লাগিব বন্ধু তুমি যুদ্ধ হ'ব লাগিব বন্ধু তুমি যুদ্ধ অভি এই লেকা নাম বুড়ো করে বুড়ো করছে এখানে দি হেল্ল' দাদা ইহঁতে মাৰিলেও মোক এতিয়া জীয়াই আছে আবে কাৰ লগত কথা পাতি আছা তই এ ভাল এইটো হয় নেকি তোৰ লগতো বহুত অন্যায় হৈছে তই চিন্তা নকৰিবি তোক মই যোদ্ধা বনাম যোদ্ধা বুজিছ তই সিহঁতৰ বদলা ল'ব পাৰিবি এই ফুলৰাণ এনেকৈ বহি থাকিলে নাপাব উঠা তোৰ আজিৰ পৰা ট্ৰেইনিং শুৰু ঐ ফুলৰাণ তই যোদ্ধা হৈ গলি এতিয়া তই তোৰ ভনীয়েৰ বদলা ল'ব লাগিব বুজিছ তই এতিয়া ইয়াৰ পৰা গুচি যা তোৰ গাঁৱলৈ আৰু সিহঁতক চাই লোৱা তোৰ ওপৰত মোৰ সদায় আশীৰ্বাদ আছে আৰু থাকিব সিহঁতৰ যোৱাৰ ঘাটি ইয়াতে মই ইহঁতক ইয়াতেই পাম এইটো ফুলৰাণ দেখোন ক'তে আজি মুৰ্গাই আহিছি না ইয়াক আজি দিবাই লাগে ই আজি হিৰো হৈ আহিছে ইয়াক হিৰো বনাই হেতাম দিবাই লাগে তহঁতে ইয়াতে আছাবে তহঁতকে বিচাৰি আছো মই ঐ লাকা এই ফিৰিঙি জ্বলাটো লেবেল চানা তাক একবাৰ হাত ভৰি ভাঙি পেলাই দিলো
সি আজি আৰু লেভেল দিব আহিছে আমাৰ পাহৰিছে চাগে ফিৰিং জলকীয়া সৰু হলেও তাৰ দুটা খালে ডিচেণ্ট্ৰি হৈ যায় তোৰ দৰে কত ফিৰিঙি জ্বালাই মই ভাঙি ফেললো ভাতে দি খাই থলো আজি গেলি মোৰ আকৌ নহল আৰু তই কৰে চাই লম তোক তহঁতে মোৰ ভণ্টিক মাৰিলি মোৰ বন্দুক মাৰিলি তাৰে বদলা মই লৈ এৰিম ও চাকা মৰলি নেকি নে তই এই চাকা মৰিল মই যাওঁ দি আহিলো ঐ তহঁতে মোৰ ভণ্টি আৰু মোৰ বন্দুক মাৰিছিলি তহঁতক কোনে বচাব মোৰ হাতৰ পৰাই বন্ধু ভণ্টি তহঁতৰ কথা মই ৰাখিলো তহঁতৰ কাৰণে মই যোদ্ধা হলো যোদ্ধা